ৰোনাল্ডো, মেছি, নেইমাৰ সিহঁতৰ ওচৰত সফলতা মানে হৈছে কেনেকৈ বিশ্বকাপ জয়ী কৰিব পৰা যায়। যি ব্যক্তি বহুত টকা পইচা কামাইছে তেওঁৰ নজৰত হয়তো সফলতা মানে কেনেকৈ গুৱাহাটী চিটিত আৰু এটি ফ্লেট ল'ব পৰা যায়, কেনেকৈ মাটি সম্পত্তি কৰিব পৰা যায়। যি ব্যক্তি ক্ষমতা হেৰাই পেলাইছে সেই ক্ষমতা পুনৰ কেনেকৈ ঘূৰাই নিব পাৰি, হয়তো তেওঁৰ জীৱনৰ সেইটোৱেই সফলতা। এইভাৱে মানুহভেদে মানুহৰ সফলতাৰ দৃষ্টিভংগী বিভিন্ন ধৰণৰ হ'ব পাৰে, কিন্তু প্ৰকৃতপক্ষে আচলতে সফলতা কি? প্ৰকৃত সফলতা পবিত্ৰ কোৰাণৰ ৩ নম্বৰ সূৰাৰ ১৮৫ নম্বৰ আয়াতত গ'লে আপুনি পাই যাব। আল্লাহে কৈছে, যাক জাহান্নামৰ পৰা ৰক্ষা কৰা হ'ব আৰু জান্নাতত দিয়া হ'ব সেই সফল। অৰ্থাৎ যি ব্যক্তিক জাহান্নামৰ পৰা দূৰত ৰখা হ'ব আৰু জান্নাতত প্ৰৱেশ কৰা হ'ব সেইজন ব্যক্তিয়েই হ'ব সফল। যিসকলে ছোৱালীৰ পিছত সফলতা দেখি আছে, যিসকলে মাটি সম্পত্তিত সফলতা দেখি আছে, যিসকলে ক্ষমতাৰ পিছত সফলতা দেখি আছে, ইয়াৰ ভিতৰত সেই প্ৰকৃত সফলতা নাই। আৰু সেই আয়াততে আল্লাহ